যোৱা বছৰতে অসম চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ এডভাৰটাইজমেণ্ট মানে দিছিলে আৰু সেই নিয়ম মাফিক আপোনাৰ পৰীক্ষাৰ্থীসকলে প্ৰস্তুতি চলাই আছিলে। কিন্তু যোৱা 4 ডিচেম্বৰ তাৰিখে হঠাতে আপোনাৰ পৰীক্ষাৰ মানে ডেট নিৰ্ধাৰণ কৰাৰ পিছত অৰ্থাৎ অহা ডিচেম্বৰৰ 29 তাৰিখত যিটো মানে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিলে, সেই পৰীক্ষাৰ মানে আপোনাৰ 25 দিনমান আগত পাঠ্যক্ৰম সাল সলনি কৰি পেলাই নতুন এটা চিলেবাছ পাঠ্যক্ৰম মানে এই চিলেবাছত অন্তৰ্ভুক্ত কৰিছিলে। কিন্তু পৰীক্ষাৰ্থীসকলে আগৰ নিয়মত যিবোৰ টেট হৈ গৈছে, যিবোৰ পৰীক্ষা হৈ গৈছে, সেই নিয়ম মতে পঢ়ি আছিলে আৰু সেই নিয়ম মতে পৰীক্ষা হ'ব লগাৰ কথা আছিলে। কিন্তু হঠাতে যেতিয়া মাজত 25 দিন থাকোঁতে যেতিয়া নতুন এটা বিষয় বা গণিতৰ বিষয়টো যেতিয়া অন্তৰ্ভুক্ত কৰিলে আৰু ইয়াত 15 মাৰ্ক, গণিতৰ বিষয়ত 15 মাৰ্ক আছিলে আৰু এই 15 মাৰ্ক থকাৰ দিয়াৰ লগে লগে যিসকল পৰীক্ষাৰ্থীয়ে পৰিস্থিতি চলাই আছিলে তেওঁলোকৰ ভিতৰত এটা উদ্বিগ্নতা আৰু দুশ্চিন্তাৰ বিষয় হৈ পৰিছিলে। কাৰণ এই গোটেই বিষয়টোত মানে বেছিভাগ আপোনাৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আছিলে আৰু এই বিষয়টো লৈ ইতিমধ্যে পৰীক্ষাৰ্থীসকলে শিক্ষামন্ত্ৰীক অৱগত কৰাইছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়টো অৱগত কৰাইছে। কিন্তু তেওঁলোকে কৈছে যে নহয়, শিক্ষক হ'বলৈ হ'লে বোলে 15 মাৰ্কৰ অংকটো জানিবই লাগিব, এনেকুৱা এটা হাস্যকৰ বিষয় এটা কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি দেখিছোঁ। কিন্তু তাৰপিছত আপোনাৰ আছুৱেও এই বিষয়টো লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তাৰপিছতো অসম চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰা নাছিলে। তাৰপিছত এই পৰীক্ষাৰ্থীসকলে আদালতৰ দ্বাৰস্থ হ'বলৈ বাধ্য হয় আৰু সেই পৰীক্ষাৰ্থীসকলে যিধৰণে বিচাৰিছিলে, তেওঁলোকে বিচাৰিছিলে যে হয়তো গণিতৰ বিষয়টো উঠাই দিব লাগে, নতুবা তেওঁলোকৰ কাৰণে আৰু কিছু সময় পৰীক্ষাৰ কাৰণে অতিৰিক্ত কিছুদিন সময় বঢ়াই দিব লাগে। আৰু সেই দাবীৰ ভিত্তিত আমি এখন লেখ আবেদন মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিছিলোঁ আৰু সেই আমাৰ গোচৰৰ ভিত্তিত আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰীক্ষাটো মানে এক্সটেণ্ড কৰিছে। অৰ্থাৎ আদালতে এই ৰায় দিছে, আমাৰ দুয়োপক্ষৰ, আমাৰ গোচৰটো যোৱাকালি আছিলে, যোৱাকালি আমাৰ অধিবক্তা, বিশিষ্ট অধিবক্তা আপোনাৰ শান্তনু বৰঠাকুৰৰ যুক্তি শুনি পেলাই চৰকাৰী অধিবক্তাই আজিৰ দিনটো টাইম সময় বিচাৰিছিলে আৰু আজি আপোনাৰ অসম চৰকাৰৰ মহা অধিবক্তা তেখেতে কোৰ্টত আছিলে আৰু আমাৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আছিলে, আপোনাৰ আৰু কেইবাজন অধিবক্তা আমি আছিলোঁ। আৰু আমাৰ যুক্তিত অৰ্থাৎ দুয়োপক্ষৰ যুক্তি শুনি আদালতে ৰায় দিয়ে যে এই পৰীক্ষাটো যিহেতু গণিতৰ বিষয়টো হঠাৎকৈ অন্তৰ্ভুক্ত কৰিছে আৰু পৰীক্ষা আপোনাৰ যেতিয়া গোটেই বস্তুটো মানে টাইম হৈ গৈছে, আপোনাৰ কণ্ডাক্ট কৰিছে যিটো নিয়মত, সেই নিয়ম চলি থকাৰ সময়তে বাতিল কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা আদালতে কৈছে। আৰু যাৰ কাৰণেই আপোনাৰ আদালতে পৰীক্ষাটো 15 দিন পিছুৱাই দিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে।